আমি যাতে কোনোপধ্যে এই গোচৰটোৰ পৰা ৰেহাই পাব নোৱাৰো, যাতে এই গোচৰটোৰ জৰিয়তে আমাক চিৰকালৰ কাৰণে বন্দী কৰি থব পাৰি সন্ত্ৰাসবাদী ৰূপে। আপোনালোকে সকলোৱে জানে যে NIA ইণ্টাৰনেশ্যনেল টেৰৰিজিমক ডিল কৰে, আৰু আমাক ইণ্টাৰনেশ্যনেল টেৰৰিষ্ট বুলি কৈ আমাৰ ওপৰত এই NIA গোচৰ জাপাই দিয়া হৈছে। গতিকে এনেকুৱা পৰিস্থিতিত আজি পুনৰ NIA কোৰ্টে আমাৰ গোচৰটো চলিব নে নচলে তাৰ ওপৰত ৰায় দিব। আজি আমাৰ এই গোচৰটো বিচাৰযোগ্য হয় নে নহয় তাৰ ফাইনেল ভাৰ্ডিক্ট দিব। আশা কৰোঁ NIA ৰ ওপৰত আমাৰ বিশ্বাস আছে, NIA কোৰ্টৰ ওপৰত আমাৰ বিশ্বাস আছে, আৰু NIA ৰ ওপৰত আমাৰ সম্পূৰ্ণ অবিশ্বাস আছে। তেওঁলোকে 2 নম্বৰী কেছৰ ভিত্তিত মানুহক ৰাজনৈতিকভাৱে কেনেকুৱা ধৰণে হাৰাশাস্তি কৰে আমি সকলোৱে জানো। গতিকে আজিৰ দিনটোত আমাৰ ভাগ্য পৰীক্ষা হ'ব। যদি NIA গোচৰটো চলায়, আকৌ আমাৰ ওপৰত এটা কা বিৰোধী আটাইতকৈ ডাঙৰ যিটো গোচৰ, ভাৰতবৰ্ষৰ ভিতৰতে কা বিৰোধী আটাইতকৈ যিটো ডাঙৰ গোচৰ, সেই গোচৰটো পুনৰ আৰম্ভ হ'ব। আৰু যদি আজি আমাক কোৰ্টে ৰেহাই দি দিয়ে তেতিয়াহ'লে আমি বাচি যাম। কিন্তু আমি জানো যে কোৰ্টে যদি ৰেহাইও দিয়ে, আকৌ তেওঁলোকে আমাক, যিহেতু আমি চৰকাৰৰ লগত কম্প্ৰমাইজ কৰা নাই, যিহেতু চৰকাৰৰ লগত আমি বুজাবুজি কৰা নাই, বহুত চেষ্টা কৰিও চৰকাৰে আমাক তেওঁলোকৰ পক্ষত নিব পৰা নাই। আজি কোৰ্টত যদি আমি ভাল বিচাৰো পাই যাওঁ, সঠিক বিচাৰো যদি পাই যাওঁ, সঠিক জাজমেণ্টটো যদি পাই যাওঁ, তাৰ পাছতো তেওঁলোকে আকৌ হাইকোৰ্ট, আকৌ সুপ্ৰিম কোৰ্ট হয়তো যাব। কিন্তু এটা কথা খাটাং যে অসমৰ মানুহে যে কেতিয়াও কম্প্ৰমাইজ নকৰে, অসমৰ জাতীয় প্ৰশ্নক লৈ যে কেতিয়াও আপোচ নকৰে, আমি যে চৰকাৰৰ ওচৰত কেতিয়াও নতজানু নহওঁ, আৰু ৰাষ্ট্ৰৰ দাদাগিৰিত যে কেতিয়াও আমি ভাঙি নপৰোঁ, এই কথাটো প্ৰতিপন্ন কৰিব পৰাকৈ আমাৰ গাত এতিয়াও ৰাইজে শক্তি প্ৰদান কৰি আছে। গতিকে এই মুহূৰ্তত মই অসমবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ, যাতে আজি আমাৰ গোচৰটোৰ পৰা আমি মুক্ত হ'ব পাৰোঁ।